নমস্কাৰ বন্ধুসকল, মই আজি জুবিন দাৰ কাঞ্চনজংঘা চিনেমাখনলৈ ক'বলৈ ওলাইছোঁ। অসমবাসীয়ে কিজানি জুবিন দাৰ চিনেমাখন প্ৰায় 90% মানুহে চালে, আৰু যিখিনি মানুহ আছে বৰ্তমান চাবলৈ কিবা বিশেষ কাৰণত অসুবিধাত চাব নোৱাৰা নাই, তেওঁলোকৰ মোৰ বিশেষ অনুৰোধ যে চিনেমাখন চাওক, কিয়নো এই চিনেমাখন অসমবাসীৰ কাৰণে এটা ভাল এটা মেছেজ গৈছে, আৰু লগতে অসমৰ যিটো জ্বলন্ত সমস্যা তাৰে ওপৰতে কাল্পনিকভাৱে চিনেমাখন ওলোৱা হৈছে। সেইবাবে মোৰ সকলো অসমবাসীলৈ নোচোৱাখিনিকো মই চাবলৈ অনুৰোধ জনালোঁ। লগতে আৰু আজি দুটা কথা ক'বলৈ যাম। কথা দুটা হৈছে, এক নম্বৰ কথাটো হৈছে যে কিছুমান ইউটিউবাৰে হওক বা যিকোনো ল'ৰা ছোৱালী মানে কি কৰিছে, চিনেমাখন হলত শ্বুট কৰি লৈছে মনে মনে, তাৰ পৰা তেওঁলোকে ইউটিউবতে আপলোড দি দিছে, আৰু কিছু সংখ্যকে মোবাইলৰ হোৱাটছআপ ষ্টেটাছ দি দিছে। আৰু সেইকাৰণে মই তেওঁলোকক ক'বলৈ বিচাৰিছোঁ, এইটো একচুৱেলি কৰিব নালাগে, কিয়নো এইটো কৰিলে দাদাই বহুত মানে দুখ পায়, কিয়নো ইমান কষ্ট কৰি চিনেমাখন ওলোৱাৰ পিছত, এখন চিনেমা বনাওঁতে বহুত কষ্ট হয়, আৰু ইমান কষ্টৰ পিছত মানে এনেকুৱা এটা আমাৰ পৰা এনেকুৱা এটা ফল দেখা পালে তেওঁ বহুত দুখ পাব, আৰু আমি তেওঁক ভাগৰুৱা কৰি দিব নালাগে, এইটো মেইন কথা। কাৰণ মানুহ এটা কিবা এটা কাম কৰি থাকিলে তেওঁক ভাগৰুৱা কৰি দিলে তেওঁৰ মানে স্পীডটো বহুত কমি যায়। সেইকাৰণে তেওঁক উৎসাহ দিয়ক, আৰু নেক্সট টাইম যিবিলাকে কৰিছে আৰু এনেকুৱা নকৰিব, তাৰ কাৰণে মোৰ অনুৰোধ থাকিল। আৰু দ্বিতীয়টো কথা হৈছে যে কিছুমান বিশেষ ব্যক্তিয়ে ফেচবুকত বা এনেকুৱাত কিছুমান ছ'চিয়েল মিডিয়াত মানে তেওঁলোকে নিজে নিজে পষ্ট দিছে এই জুবিন দাৰ মানে নেগেটিভ লাইনত, নেগেটিভ বুলি কৈ দিছে। জুবিন দাৰ মানে তেওঁলোকে লাইক নকৰে সেইটো কথা ডাঙৰ কথা নহয়, এইটো তেওঁৰ নিজৰ পাৰ্চনেল কথা, আৰু তেনেকৈ একচুৱেলি পষ্ট দিব নালাগে, কিয়নো বৰ্তমান জুবিন দাৰ অসমত বহুত অনুৰাগী আছে, আৰু সেই অনুৰাগীসকলে কষ্ট পায়। আমিতো দূৰৰে কথা, অসমত জুবিন দাৰ অনুৰাগী এনেকুৱা আছে, যিবিলাক ঠাই আছে খুব মানে তাত বিজুলী কম থাকে, কাৰেণ্টটো কম থাকে, আৰু কিছুমান এনেকুৱা ঠাই আছে য'ত নেকি একদম নেটৱৰ্ক নাথাকে। তেনেকুৱা ঠাইতো বৰ্তমান তাৰ ল'ৰা ছোৱালীয়ে হওক বা তাৰ যিখিনি মানুহ, বিশেষকৈ ল'ৰা ছোৱালীখিনিয়ে মানে এনেকুৱা জুবিন দাৰ অনুৰাগী, এটা জুবিন দাৰ গান এটাই হওক বা এলবাম এটাই হওক নতুনকৈ যদি ওলায়, তেওঁলোকে বহুত সময়ৰ মূৰত নেটৱৰ্ক নথকা জেগাত ঠাইটোতো বহুত সময়ৰ মূৰত ডাউনলোড দি এটা গান শুনে, এটা ভিডিঅ' চাই জুবিন দাৰ, আৰু চাৰ্জ দিবলৈ নাপালেও তেওঁলোকে মানে বহুত মানে আকৌ বেলেগত চাৰ্জ দি আনি হ'লেও তেওঁলোকে ভিডিঅ'টো চায়। এনেকুৱা অনুৰাগী আছে অসমত জুবিন দাৰ, আৰু যিখিনি অনুৰাগী আছে তেওঁলোক হাৰ্থব হয়, সেইকাৰণে তেওঁ অনুৰাগীসকলে কষ্ট পায়। আৰু মই আপোনাক অনুৰোধ কৰিছোঁ, আপোনালোকক যিবিলাকে এনেকৈ নেগেটিভ পষ্ট দিয়ে, এইটো আপোনালোকে বন্ধ কৰক। আৰু জুবিন দা আপোনালোকে এজন গায়ক হিচাপে আৰু এজন চিনেমা পৰিচালক হিচাপে আপোনালোকে চাব নালাগে, আপোনালোকে জুবিন দাক এজন মানুহ হিচাপে চাওক। তেওঁ বৰ্তমান যিটো থিংকিঙত চলি আছে, যিটো আদৰ্শত চলি আছে, সেই আদৰ্শটোৱে হয়তো অসমখন এতিয়াতো 10 বছৰে আগুৱাই গ'ল অসমখন এইকেইদিনত। ঠিক তেনেকুৱা আগতে যিটো কণ্ডিশ্যন আছিলে ইমান কেইদিনে, এতিয়াতো বহুত ভাল কণ্ডিশ্যন আহি গৈছে, অসমত এখন ভাল চিনেমা লৈছে, ইমান মানুহে চাবলৈ এটা মনৰ আনন্দ এটা হৈ গৈছে, চিনেমাখন ভাল হৈছে, কোৱালিটি আছে, সেইকাৰণে চাইছে, এনেইতো চোৱা নাই। আৰু ঠিক তেনেকুৱা আপোনালোকে জুবিন দাৰ যিটো থিংকিঙত চলি আছে, সেইটো থিংকিং খুব ভাল হয় একচুৱেলি, এইটো মানে মই ব্যক্তিগতভাৱে কোৱা নাই, এবাৰ নিজকে বিবেচনা কৰি চাওক। আৰু সেইবাবে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ, মানে যিবিলাক ব্যক্তি কাম কৰি আছে তেওঁলোকক কাম কৰি থাকিবলৈ দিয়ক, আপোনালোকৰ কিবা নিজা থাকিব পাৰে, কিবা মানে নিজা মত থাকিব পাৰে, কিন্তু এই মতটো মানে যেনেকৈ তেনেকৈ ইউজ কৰিলে আমাৰো অলপ বেয়া লাগে, সেইটোৱে কথা। নমস্কাৰ।